হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। আৰু প্ৰথমতে আজি যিহেতু মাঘ বিহু আৰু অসমবাসী তথা আপোনালোক সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দেখিছে গা পা ধুলোঁ, মানে ঠাণ্ডা দিনত গা ধোৱাটো কিমান কষ্ট আপোনালোকে সকলোৱেতো বুজি পায়েই আৰু মানে আজিতো এতিয়া ৰাতিপুৱা উঠিবই লাগিব। আৰু যিহেতু আমাৰ মানে ওচৰত আপোনালোকক দেখুৱাই থাকিম কি হৈ আছে, কিন্তু মই মানে গা চা ধুই ল'লোঁ পটক আৰু বাকীখিনি প্ৰথমৰ পৰা নেদেখুৱালোঁ আৰু মানে ওলাই মেলিহে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ আজিৰ দিনটো কি হয় আপোনালোকক দেখুৱাই থাকিম। আৰু আছে তেতিয়াহ'লে আৰু মানে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। দিনটো আপোনালোকক কি হয় একদম দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু সকলোকে আকৌ পুনৰবাৰ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমাৰ ওচৰতে মেজি মানে জ্বলাব আৰু ভাইটিহঁতে বনাইছে, আপোনালোকক দেখুৱাম। সৰু ল'ৰা কেইটামান আৰু আমাৰ ওচৰত সিহঁতি বনাইছে কষ্ট কৰি। তাৰপিছত সেইকাৰণে ভাবিলোঁ তালৈ যাম এতিয়া, তাৰপিছত হয়তো নামঘৰ যোৱা হ'ব পাৰে আৰু নহ'বও পাৰে, চাই লওঁ। আপোনালোকে চাই থাকক, চাই থাকিলে গম পাব। কি ভাবিছে আজি কি আছিল? আজি কি আছিল? আজি কি আছে? জুই? কালি কি কৈছিলোঁ? আজি কি? পাহৰি গ'ল। মাঘ বিহু হয়নে? কৈ দিয়া আকৌ, হেপ্পী মাঘ বিহু কৈ দিয়া। হেপ্পী মাঘ বিহু। নাচি দিয়া না নাচাটা মাৰি দিয়া। এইটো ভিডিঅ'হে বনাইছে, নাচাটা মাৰি দিয়া। কি কৰি খেৰৰ অভাৱ কাৰণে কি ল'ব লগা হৈছে, গোটেই এইকেইটা ল'ৰাই মিলিয়ে মেজিটো বনালে আৰু। তাৰপিছত ন ইমান হেপ্পী বিহু কৈ দিয়া। সুজাতা চাগে আছে। ইমান থাকি গ'ল। চব এইফালে আহিছে। এইটো নামঘৰ নেকি? মানে কি বনাইছ? কিহৰ দুখ বিহু বতৰত? হাঁহি থাক। ইয়ে ফূৰ্তি কৰি আছে। বৰ ধুনীয়া হৈছে। দপদপাই উঠিছে। চাওঁ ইয়াৰ গালখন ফাটি যাওঁ কৰিছে গৰমত। চব আগলৈ গুচি আহিলে। আমাৰ ঠাইৰ মানুহখিনি এনেকৈ লগ হৈ ৰাতিপুৱাই মেজি মানে জ্বলালে আৰু। তাৰপিছত এয়া চাওক আমাৰ চুকৰ মানুহখিনি আৰু
এয়া আণ্টিহঁত সেয়াই আৰু আমাৰ গুৱাহাটীত আৰু এনেকৈ পথাৰ নাই। আন্টি নাচা হৈছে শেষ হ'ল অকণমান আছেগৈ। আমাৰ পাপাই বুট খাইছে। এয়া আংকল, সেইপিনে ভাইটিদা, পিকু, পূজাবা আজি পিকুহঁতৰ কাৰণেহে পালে ন। কি খাইছা? কি খাইছা? নামাতে ই মুখেদি এনেই ইমান কথা কয়। এইজনে মানে দেৰিকৈ হেৰি মেজি পাইছে শেষ হোৱাৰ পিছত দাদা অকণমান হেৰি খাইছে লাষ্টত গুজু গুজু গু আই অ' কলিজা আহা ফেকুটি আহিছে। আও দেহা ফেকুটি আহিছে। ওচৰলৈ যাবও নোৱাৰি, মানে আহে কি ওচৰলৈ, আৰু এতিয়া মোক এইটো ড্ৰেছত দেখি মোৰ ওচৰলৈ নাই। তাত ভোকত আছে ভোকত আছে। সিহঁতক মৰম কৰিব লাগে, কাৰণ সিহঁতেতো ঘৰত নিচিনাকৈ মৰমটো নাপায় ন। ঠিক আছে। এতিয়া ভিডিঅ' কৰি আছো। আহি পালোহি নামঘৰ, আৰু নামঘৰত আহি এতিয়া তুলি দিছোঁ চাহ, আৰু ইফালে মানে অকণমান নামঘৰটো বনাই আছে, সেইকাৰণে অকণমান লেতেৰা হৈ আছে। দেখুৱাই আছোঁ আপোনালোকক দেই, চাই থাকক। মিঠু হাই এটা কৈ দিয়া। তাই এতিয়া ওলাইছে, দেৰিকে দেখা দিছোঁ ছোৱালীজনীক।
আছে এটা ভগৱান ভালে ৰোজা ৰং হ্যাঁ আর চাহ অকমান আছে খাব không phải cho đâu phải không biết được không biết được à cái bằng bột master ôi itu bisa ôi kalau tadi baca agak kapan apa nak kabi itu ki ah apa nak itu ki nazar nih dua ladu wow